মিয়া তহঁতৰ লাজ চৰম বস্তুটো নাই নেকি? হিমন্ত বিশ্ব শৰ্মাই গ্ৰীণ ছিগনেল দিয়ে দিছে, এতিয়া য'তে পাম তাতেই পিটিম তহঁতক। ভিডিঅ'টো এবাৰ চাই লওক, পাছত মই কৈ আছোঁ। ঐ মিয়াহঁত, তহঁতৰ সঁচাকৈ লাজ চৰম বোলা বস্তুটো নাই। অতি শীঘ্ৰে উজনি অসম কিন্তু এৰি গুচি যা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰীণ ছিগনেল দিয়ে দিছে আৰু এতিয়া ৰখাত আমি নাই, আৰু এতিয়া ৰখাত নাই, একদম পৰিস্থিতি ভয়াৱহ কৰি দিম। কিন্তু চুৰ মানে হৈছে এতিয়া এই মক্কেলবোৰক, এই জহৰাবোৰক কোনে বুজাব? ইহঁতক যে ব্ৰেইন ৱাছ কৰি আছে, মক্কেল বনাই আছে, ইহঁতক কোনে বুজাব? এতিয়া 2026 ইলেকশ্যন আহি আছে, কোন হ'ব চৰকাৰ, কোন হ'ব ৰজা, সেইবুলি এটা ব্ৰেইন ৱাছ কৰি আছে যে ইহঁতক কোনে বুজাব? এটা সময় আছিল হা, হিন্দু মুছলিম একেলগে মিলি থাকিব পাৰিছিল, কিন্তু আজিকালি থাকিব নোৱাৰে, এইটো সত্য। আৰু ময়ো এইটো ফেচ কৰি আছোঁ। এতিয়া বৰ্তমান কথাটো হ'ল যে হিন্দু মুছলিম কোনে কৰে? এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কথাকেই কওঁ, তেখেতে কৰি আছে, কাৰণ আগন্তুক দিনত তেওঁ কি হ'ব, কি কৰিব পাৰিব, সেয়া এটা চিন্তাধাৰা। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালী আছে, তেখেতৰ ল'ৰা এটা ক'ত পঢ়ি আছে? উত্তৰাখণ্ড কোনটো স্কুলত পঢ়ি আছে? দা ধুন স্কুল। মোৰ আৰু আপোনাৰ অকত নাই তাত পঢ়িবলৈ। সেই ল'ৰাটোৰ কোনো অফিচিয়েল একাউণ্টো নাই, না ইনষ্টাগ্ৰাম আছে, না ফেচবুক আছে, না ইউটিউব আছে। সেই ল'ৰাটো তেতিয়াহ'লে হিন্দু মুছলিম কিয় নকৰে? আপোনালোকে এইটো প্ৰশ্ন নিজকে কৰি চাবচোন, কিয় হিন্দু মুছলিম কৰিবলৈ তেখেতৰ কোনো প্ৰয়োজনেই নাই? হিন্দু মুছলিম কোনে কৰে জানেনে? মক্কেল, জখৰা, একো কৰিব বিচাৰে, একো কৰিব পৰা নাই লাইফত, এইটো লৈ কিবা এটা পইচা ইনকাম কৰিব পাৰিব, বাছ সিমানেই আৰু।